আমি আগৰ ভিডিঅ'ত এতিয়ালৈকে যিমান শিকিলো কি জানিলো কিবা এটা পলিনমিয়ালক যদি কিবা এটা পলিনমিয়ালেৰে হৰণ কৰো আৰু যদি বাকি নৰয় তেনেহলে সেইটো ফ্যাক্টৰ হৈ যায় সেইটো আমি চেক কৰো ফ্যাক্টৰ হয় নে নহয় চেক কৰাটো সহজ ফ্যাক্টৰ হয় ফ্যাক্টৰ নহয় কিন্তু এতিয়া আজি কি কৰিম ফ্যাক্টৰ বিলাক বাহিৰ কৰিম কেনেকুৱা বিলাকৰ কৰিম এনেকুৱা বিলাকৰ ax² plus bx plus c এনেকুৱা ষ্টাইলৰ পলিনমিয়ালৰ মানে ধৰি লোৱা এটা তোমালোকক উদাহৰণ দিছো x² কিলো x² লোৱা এটা উদাহৰণ x - 6 ওকে এইটো উদাহৰণ একে ধৰণৰ a b c এইটা সংখ্যা ইয়াত যদি তোমালোকে কাষত বহাই দিয়া কোন ইয়াতে যদি ঠিক তলত লিখি থোৱা তেতিয়া পাবা x² plus x - 6 ইয়াতে a টো কিমান 1 b টো কিমান 1 c টো কিমান -6 গতিকে এনেকুৱা হলে এনেকুৱা যেতিয়া থাকে এই কোয়াড্ৰেটিক বুলি কয় বিলাকক স্কয়াৰ থাকিলে ডিগ্ৰী 2 থাকিলে ডিগ্ৰী 2 থাকাৰ কাৰণে এটা বৰ ধুনীয়া মেথড আছে এই মেথডটো হ'ল এইটো ax² plus bx plus c এইটোৰ ফ্যাক্টৰ উলিয়াৰ কাৰণে এই b টোক দুটা ভাগত ভাগিব লাগিব তোমালোকে b1 আৰু b2 ভাঙিলা মানে কি হতক যোগ কৰিলে b পাব লাগিব কেনেকৈ ভাঙিবা এটা বস্তু 6 5 এনেকুৱা সংখ্যা এটা দুটা ভাগত কেনেকৈ ভাঙি 2 আৰু 3 যোগ কৰিলে সেইটো পাব লাগিব গতিকে এই যদি দুটা ভাগত ভাগা b1 আৰু b2 ভঙোৱা অকল যেনেকৈ ভাগিলে নহব আৰু এটা কন্ডিশন আছে এনেকৈ ভাগিব লাগিব যে যোগ কৰিলে এই b2 পাম আৰু যেতিয়া পূৰণ কৰিম b1 আৰু b2 যেতিয়া পূৰণ কৰিম এইটোৰ পূৰণফলৰ সমান হ'ব লাগিব a আৰু c পূৰণ কৰিলে যেটো সংখ্যা পাম সেইটোৰ সমান হ'ব লাগিব এতিয়া এইটোত চাও এইটোত আমি কি কৈছিলো ax² plus bx plus c এইটোত a কি এইটো উদাহৰণত a টো হ'ল 1 এইটো 1x² 1x b2 কি b2 হ'ল 1 c2 কি -6 c2 হ'ল -6 গতিকে এই 1 টোক তুমি এনেকৈ দুটা সংখ্যাত ভাঙিব লাগিব এই 1 টোক এনেকৈ দুটা সংখ্যাত ভাঙিব লাগিব যোগ কৰিলে 1 হ'ব আৰু পূৰণ কৰিলে এই b সংখ্যাটো দুটা সংখ্যাত ভাঙিব লাগিব b টোক দুটাত ভাঙিম আমি b1 b2 আৰু তাত যেতিয়া এটো b1 বুলি কওঁ b1 b2 আৰু b1 b2 যেতিয়া পূৰণ কৰিবা এই a আৰু c পূৰণৰ সমান হ'ব লাগিব a আৰু c পূৰণ কৰিলে কিমান 1 পূৰণ -6 তাৰ মানে এটো -6 হ'ব লাগিব কিমান সহজ ন কনফিউজন হৈছে একো নহয় একদম সহজ এতিয়া চালা কি কৰিম আমি দুটা সংখ্যা আছে দুটা সংখ্যা যোগ কৰিলে -6 হ'ব লাগিব পূৰণ কৰিলে যোগ কৰিলে 1 হ'ব লাগিব পূৰণ কৰিলে -6 হ'ব লাগিব পূৰণটো গুৰুত্ব দিয়া পূৰণ কৰিলে দুটা সংখ্যা পূৰণ কৰিলে মাইনাস হ'ব লাগিব তাৰ মানে সংখ্যা দুটাৰ সাইন একে হ'ব নোৱাৰে দুটা যদি পজিটিভ সংখ্যা দুটা যদি ধনাত্মক সংখ্যা আমি যোগ কৰো তেতিয়া হলে কি পাম এটা ধনাত্মক সংখ্যা পাম 2 পূৰণ 3 আৰু যদি দুইটা নেগেটিভ সংখ্যা হয় তেতিয়া এটা ধনাত্মক সংখ্যা পাম -2 পূৰণ -3 মাইনাস পূৰণ কৰিলে যোগ হৈ যায় গতিকে আমি এই উত্তৰটোৰ পৰা এটা কথা গম পালো যে ইহত দুটাৰ সাইন দুটা উল্টা হ'ব লাগিব এতিয়ালৈকে ঠিক আছে আৰু হিয়তে 1 হ'ব লাগিব গতিকে এটা ট্রায়াল কৰি চাম বেলেগ হ'ব লাগিব গতিকে ধৰি লোৱা তুমি 1 হ'ব লাগিব ন 6 হ'ব পাৰে এইটো আৰু এইটো -5 হ'ব পাৰে 6 - 5 1 হৈ যাব কিন্তু 6 পূৰণ 5 কিমান 30 নহল 30 টো নহয় গতিকে এইটো নহয় এইটো ক্ষেত্ৰত কি হ'ল 30 হৈ গ'ল -30 গতিকে -6 নহয় গতিকে এইটো পেয়াৰ নহয় ধৰি লোৱা তোমাৰ ললা 4 আৰু -3 এইটো কি হ'ব 4 - 3 1 এইটো অৰ্থ এইটো উদ্ধ এইটো 1 হ'ব লাগিব ন কিন্তু 4 পূৰণ -3 সমান 12 এইটো হোৱা নাই 3 - 2 লম এতিয়া কি হ'ব 3 - 2 এইটো 1 আৰু 3 পূৰণ -2 -6 আহা এইটো পেয়াৰক আমি বিচাৰি আছো গতিকে এইটোক আমি ভাঙিম 3 আৰু -2 কি হ'ব এতিয়া x² plus 1 ৰ জায়গা 3x minus 2x আৰু -6 এতিয়া সব
3x minus 2x তোমাক x2 দিয়ে একো চেঞ্জ কৰা নাই খালি চাৰিটা কৰি দিছো চাৰিটা কৰি তে পেয়াৰ কৰি নিয়া এই দুটা চোৱা এই দুটাৰ পৰা কি কমন আছে x গতিকে x টো বাহিৰত লৈ আহিব পাৰি তেতিয়া এইটো x স্কয়াৰৰ এটা x থাকি গল এইটোৰ পৰা এটা +3 থাকি গল এইটোৰ পৰা কি কমন আছে -2 টো কমন আছে -2 টো যদি কমন লও ভিতৰত x থাকি গল আৰু ইয়াৰ পৰা +3 এটা আহি গল কিয় +3 আহিল -2 লৈছো না মাইনাস আৰু প্লাস মিলাই 6 হৈ যাব এতিয়া এই দুটা চোৱা x + 3 দুইটাৰ মাজত কমন x + 3 টো লৈ আহিলো আৰু ইয়াতে কি থাকিল x টো থাকিল ইয়াৰ পৰা -2 টো আহিল এটা পলিনোমিয়াল পূৰণ আৰু এটা পলিনোমিয়াল গতি x + 3 আৰু x - 2 এই দুটা পূৰণ কৰিলে কত গল ইয়াক পোৱা যায় x² + x - 6 তাৰ মানে আমি ইয়াক ফ্যাক্টৰাইজ কৰিলো তাৰ উৎপাদক বিলাক আমি বাহিৰ কৰিলো এতিয়া এই প্ৰথমবাৰ যেতিয়া দেখা লবা এনেকে ভাঙাটো অকমান কনফিউজিং টাইপ লাগিব তোমালোকক মই এতিয়া চাৰিটা এক্সাম্পল কৰাম ইয়াৰ পিছৰ ভিডিঅ'ত মই চাৰিটা বেলেগ বেলেগ ধৰণৰ লম য'ত এই দুটা নম্বৰ পজিটিভ হ'ব দুটা নম্বৰ নেগেটিভ হ'ব পজিটিভ নেগেটিভ হ'ব নেগেটিভ পজিটিভ হ'ব এই চাৰিটা কৰাৰ লগে লগে যিমান পলিনোমিয়াল আহিব এনেকুৱা ষ্টাইলৰ সব তোমালোকে পাৰা হৈ যাবা